হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? এইয়া পিঠাগুড়ি খুন্দি আছোঁ, আবাই চালি দি আছে আৰু পিঠাগুড়িখিনি খুন্দা হোৱাৰ পিছত এইফালে কুকাৰত পানীখিনি গৰম হ'বলৈ দিছিলোঁ আৰু এইফালে মই নাৰিকল, চেনি আৰু অকণমান নিমখ দি ধুনীয়াকৈ মঠি লৈছোঁ পিঠাগুড়িখিনি। তাৰপিছত মই চেকনিৰ সহায়ত বনাম। এইখন চেকনি সকলোৱে চিনি পায়ে, ইয়াত মই ধুনীয়াকৈ পিঠাগুড়িখিনি দি দিম। এইয়া মই পিঠাগুড়িখিনি ধুনীয়াকৈ দি লৈছোঁ। তাৰপিছত এতিয়া কুকাৰত বহাই কিনে বনাই ল'ম। সেইটো হয় মানে নেক্সট চেকনি এখনত আকৌ মই ধুনীয়াকৈ পিঠাগুড়িখিনি দি আছোঁ। আৰু এইটো পিঠাগুড়ি দেখিছেনে, ইমান ধুনীয়াকৈ ধোৱাবোৰ চাইডেদি ওলাই আহিছে, মানে পিঠাটো হৈছে। আৰু এতিয়া এইটো পিঠা মই নমাই থ'ম আৰু নেক্সটটো পিঠা পাতি দিম। এইয়া এইটো পিঠা মই নমালোঁ আৰু আন এটা পাতি দিলোঁ। এনেকৈয়ে মই সকলোখিনি পিঠা বনাই ল'ম। আপোনালোকে হয়তো বিশ্বাস নকৰিব যে পিঠাখিনি মাত্ৰ মোৰ 10 মিনিটত সম্পূৰ্ণ হৈ গৈছে। আপোনালোকৰ যদি এনেকৈ খাব বিচাৰে তেতিয়াহ'লে মোৰ নিচিনা এনেকৈ বনাই খাবচোন। এইয়া দেখিছেনে, ইমান জল্দি বনি যায় পিঠাবোৰ আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে হয়তো আপোনালোকে গম পাইছে। ইমানখিনি পিঠা মাত্ৰ মই 10 মিনিটত বনাই ৰেডি কৰি লৈছোঁ। আৰু এতিয়া মই